ডেকা সেই পাগলা নেকি গতাই এখন ঘুরলো তোক বিচাৰি মোবাইলটো লগত নানা সেই মোবাইলত ৰিচাৰ্জ নাই পইচা পাতি নহয় হৈ গৈছে আকৌ খালা নাকি পূজা আহিল তো কি কৰবি বুলি ভাবছা পইচা পাতি নাই ডেকা আকৌ লগত কিবা কৰিব লাগছি তাকেতো এটা মোৰ তাতে আইডিয়া আছে কিন্তু বঢ়িয়া কিয় নাই যদি কিবাকে দুৰ্গা পূজাত দুদিন কালেকশ্যন কৰিব পাৰোঁ কেনা হয় কথা কিন্তু একদম মজাকে যাব পূজাখিনি আমাৰ দৌ বালাবাৰী চকত কৰি আছে আৰু ভাল মানুহ গম পালি সেইটো চাদ্ৰাম বহাব আমি ইয়াতে কিয় কৰিম ডেকা বিৰোধ কৰিম ক'ত কৰিব খুজিছে এবাৰ চকত কৰিলে কেনা হয় তাতে কিন্তু ডেকা পূজাও নাই আৰু আমাক চিনিও নাপায় বুনিও তাতে হ'লেও বেয়া হ'ব নেকি বেয়া নহয় জগাল মোৰ গোটাই আছে তই কালি অলবি ৰাতিপুৱা তুমিও যাম মই জাগাত থাকিম একদম জগাল কৰি তই খালি ৰাতিপুৱা গেলি হ'ল ৰিচিভ বহি কি কৰিব চব আছে টেনশ্যন ল'ব নালাগে এতিয়া ক'ত যাব আপুনি এতিয়া না আহিছিলোঁ বলক যাওঁ বলক বলক এই 10টা বাজিলে এতিয়া গেলি দেখাৰ খবৰ নাই সদায় সদায় দেৰি হয় মানুহ আহি আছে কালেকশ্যন কৰিব লাগে সদায় সদায় ইমান দেৰি কিয় ইমান দেৰি হ'ল এই ঘৰৰ কাম চাম গোটাই কৰি থৈ আহিলোঁ দম এইযোৰ কৰিব মাৰিলে মাৰা না এই কিনি আনিছোঁ বাকী সেইগিলা বাদ দিয়ক কালেকশ্যন কিমান হ'ল একলাই কালেকশ্যন কৰিব পাৰিম কিব দুনিয়াৰ মানুহ যাই আছে ৰাস্তাদি ঘূৰিব পৰা নাই আকৌ ৰিচিভ বহি কৰিব মাৰিছে আপুনি এখন যোৱা বাৰত দিয়ক সেই আছে দে তোৰ বহিটো অলপ মানুহ চানুহ দেখোন নায়েই আহিব ৰ'ব আগতে গেল বহুত মানুহ আহি আছে ৰ'ব ধৰিম ৰ'ব আহিলি ৰাস্তাটো বৰ খালী খালী হৈ গৈছে নহয় দে আহিব মানুহ এই এটা আহিছে দেখা ভাইটি অলপ দক 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 কিবা এটা দিছে এই কালেকশ্যন কৰিছিলোঁ দুৰ্গা পূজাৰ কিবা এটা দিছে মোৰ স্কুলত যাবৰ দেৰি হৈছে দুৰ্গা মাই ভাল কৰিব তো পঢ়াত ভাল হবি নাই মোৰ পইচা পাৰা যায় মোক 10 টকা দি মোৰ চিপছ খাবা যা 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 ক'ত কি মৰবি আহি 10 টকা এটাও লৈ না এই বাইপে মাই দিন এখাদে নেকি ঘৰৰ পাই হ'ব এনেকৈ কাম নহ'ব তোক দেখা যাত্ৰাটোৱে দেখোন হেৰি হৈ গ'ল কাম নহ'ব এনেকৈ এবাৰ এটা আহিছে ঘূৰা ৰ'ব কালেকশ্যন কৰি আছোঁ অলপ দুৰ্গা মাইৰ নামত কিবা এটা দিছা যাত্ৰাই কৰা নাই হা কিবা এটা দিছা দেখা যাত্ৰাটো দিওঁ হ'লেই গধূলা কিবা এটা হেষ্ট নেষ্ট কৰিব হ'লে গধূলাৰ মাথা মাৰিবা তাৰমানে হাত কপি পইচা লৈ চব গাড়ী আহিছে আৰু দেখা আহিছে আৰু এটা ভাইটি ৰখ ক'ত যা ভাইটি এই চকৰ পৰা আহো অলপ এই কালেকশ্যন অলপ কৰি আছোঁ দুৰ্গা পূজাত দিছা কিবা এটা মানে 20 টকাতে আনিছিলোঁ দিছা 20 টকা দিছা 10 টকা ঘূৰাই দি চকলেট খাব লাগিব এই খুচৰা নাই ভাইটি যা 10 টকা খুচৰা নাই যা যা দুৰ্গা মাইৰ নামত দিছে যে কিবা এটা যা নালাগে সোমাই দিয়ক পইচাটো দিয়ক কাম না আৰু আজি মানুহ দেখা মানুহ আজি কমহে নাই মানুহ আজি মুঠে আমি কালেকশ্যন কৰা গম পাইছে নেকি গম পাই দিম গম পাইছোঁ বোলে কোনোবাই ঘূৰি গৈছে মানুহবিলাক এই দেখা গাড়ীগিলা যাই আছে নধৰা কিয়া কিমান পিকআপত যাই আছে তই আগত মৰবে নাথাকে এই ধৰিব লৈ গেল না আৰু এতিয়া খান ৰখাব লাগিব ৰখ দাদা ৰখ এই কালেকশ্যন কৰি আছোঁ দুৰ্গা পূজাৰ কিবা এটা কিবা দিছা এটা দিছে তেল ভৰাবই পইচা নাই মস্ত গাড়ী হেনে নাই আনছে নেকি কিবা এটা দিছা খং উঠাবি দুৰ্গা পূজাৰ এই ৰ কালেকশ্যন দিছা কিবা এটা আছে কিমান লিখিম কওঁ 50 টকা নহ'ল দেখা টকা এটা দে 10 টকা 10 টকা চলিম আজিকালি লছ লওঁ 10 টকা দিছে যাক দেখা যা তোৰ উন্নতি নহৈছে আকৌ যা বাবা তোৰ গাড়ীৰ চাকা উঠব যা তই এখন মুখ লৈ সেই গাড়ী চলাব আহিছে আকৌ হেই তোৰ কি আহে এইগিলা গাড়ী লৈ 10 টকা লৈ হেত চালা দিনটো যাব যাক আজি পইচা উঠাওঁতে ইয়াতে কেইটকা উঠিলে একবাৰ গণি চাব পাৰিলোঁ দেখা গণে সি পইচা 10 টকা এটা মানে অলপমান জগালটো মস্ত ৰ'দ দিছে দেখা চশমাযোৰ মাৰিয়ে লওক তাকেইটোহে এতিয়া গৰম দিব আজি যি একদম বৰ অলছি দে দে দি আৰু মাৰি নি আনাই কলা
নেকি ইয়াত এই ল'ব লাগিব দে। এতিয়া অলপ ৰ দুৰ্গা পূজাৰ কালেকশ্যন কৰিছিলোঁ কিবা এটা দিছে এ তুই আছে লো 10 টাকা দিছে লাজ নাপা 10 টাকা দিবা যা লো যা লো হ'ব দে যা আমাৰ তে দেখো পূজাই নহয় দে কিহৰ কালেকশ্যন কৰি আছে এ আত খুদুৰা ও কজা এই খেলাই গেল ও তো তাতে কেটা মানে কালেকশ্যন কৰি তো জানা নেকি নাজনে মোটা করে বেশি পোৱা স্কুলতে আচ্ছা সুজা হেন্দক ওই আমাৰ তে দুৰ্গা পূজা পাচ্ছি নেকি দাদা নাই এই জসু এই তাতে কিবা কালেকশ্যন কৰি আছে জসুন জো মতা অংকত ধন কিন্তু কথালো যাওক যাওক তন্দে কৰে আমি আৰু লোকেল তেতিয়াহ'লে আমি কি নাজনো তন্দে ক'ত তন্দে জানা তন্দে দুৰ্গা পূজাৰ নামত কালেকশ্যন কৰি তোতে তোতে বহি আছে আনকি মাৰ হেন্দক মালেক টাকা তোর বেয়াকে মারছি দেখা একদম বেয়া বেয়া জাগাত মারছি এই মোৰো একদম গেঞ্জি চেঞ্জি ছিঙি দিছি টাকা ৰাতি কিজানি এতিয়া ঘুমবাই নৰিম সমানে বস্তি দিয়ক আকৌ নহয় আপোনাৰ লগত মোক ঘৰৰ মানুহ কৈছিলে আহিবা নালাগে নালাগে বাৰে বাৰে কৈছিল তথাপিও মই আহিছিলোঁ পইচাৰ লগত এই টাকা আকৌ নহয় দিয়ক কুচি আৰু কি কৰিব টাকা আৰু এটা আইডিয়া আছে মোৰ আইডিয়া ৰ তোৰ আইডিয়া ৰ তই